মোৰ যে একো ডেন্স প্ৰেক্টিছে হোৱা নাই। ডোন্ট ৱৰি বেটা, তোমাৰ মম থাকোঁতে তুমি টেনশ্যন কিয় লৈছা? আৰু বাছ ইমানে ন যে তোমাৰ ডেন্স প্ৰেক্টিছ হোৱা নাই, চ' এইটোৱেই একো নাই, তোমাৰ মম আছে নহয়। আৰু এটা কথা জানি লোৱা তুমি যে আজিৰ যুগত কোনো ধৰণৰ কলা সংস্কৃতি নচলে। আজিৰ যুগত চলে কেৱল টকা টকা আৰু টকা। চ' তুমি একো টেনশ্যন নল'বা, তোমাৰ মম থাকোঁতে একো নহয় তোমাৰ। মেম, ৰাস্তাত প্ৰব্লেম পালে নেকি বা? একো প্ৰব্লেম নহ'ল, চব ভাল চলিলে। পিছে মেকআপ আৰ্টিষ্ট নাই পোৱাহি যে ইমান দেৰি কিয়? তাই ভিতৰতে আছে। তেনেহ'লে মোৰ ছোৱালীজনীক লৈ যোৱা আৰু একদম ধুনীয়া বেষ্ট মেকআপ কৰিবা তাইক, যাতে তাই গোটেই ষ্টেজত ধুনীয়া লাগে। আৰু এটা কথা, এয়া লোৱা তোমাৰ পইচা, আৰু মোৰ ছোৱালীক ধুনীয়াকৈ মেকআপ কৰি দিবা। অ'কে মেম। ঠিক আছে, মই এতিয়া যাওঁ আৰু মোৰ ছোৱালীক বহুত ধুনীয়াকৈ মেকআপ কৰি দিবা। বেটা, যদি প্ৰব্লেম হয় তেনেহ'লে তাইক কৈ দিবা। অ'কে মম। হেল্ল' মিছেছ স্নেহা। হেল্ল'। পিছে আজি জাজ তুমিয়ে নহয় জানো? হয়, মই। তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'ব লাগিছিল মই। কি কথা বা? কওকচোন। ব'লাচোন এই চাইডত। শুনা, এইটো কথা তুমি বহুত মন লৈ আৰু যদি এই কথাটো বাহিৰত ওলায় তেতিয়া কিন্তু চাবা, তোমাৰ এই জৰ্জৰ নকৰিটো যাব আৰু তোমাৰ চেল্ফ ৰেচপেক্ট যাব। কথা এটা মন লৈ শুনা, আজিৰ ষ্টেজত মানে আজিৰ প্ৰগ্ৰেমত যিমানে ভাল পাৰ্টিচিপেট নাহক যাতে, কিন্তু জিকিব লাগেতো মোৰ ছোৱালী, মানে মিছ ৰাইনা বেগম। তাই জিকিব লাগে। চৰি মিছ ৰাইনা চাহনা, তাই জিকিব লাগে। কিয়নো আমি হৈছোঁ স্নেহা কোম্পানীৰ মালিক। আমাৰ ৰিচুৱেলটো জানাই